বাক্সা জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ শিমলুবাৰী চিচুডুং বান্ধটো এইবাৰৰ প্ৰবল বাঢ়নি পানীয়ে ভাঙি যথেষ্ট ক্ষতি সাধন কৰিছে। অঞ্চলটোত জলসিঞ্চনৰ ব্যৱস্থা নথকাত ৰাইজে ডোং বান্ধৰ পানী নাইবা বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কৰ্ম কৰি আহিছে। এই বান্ধটোৰ সৈতে জড়িত হৈ থকা 12টা বান্ধ কমিটিৰ উপৰিও স্থানীয় ৰাইজে মিলি বুধবাৰে ভগ্ন বান্ধটো পুনৰ নিৰ্মাণ কৰে। ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত জাতি মৰ্চাৰ বাক্সা জিলাৰ সভাপতি মধু নাৰ্জাৰীৰ নেতৃত্বত অহা এটি সজাতি দলে উক্ত বান্ধটো নিৰ্মাণত সহায়ক সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ মাজত দুপৰীয়াৰ আহাৰ বিতৰণ কৰে। উল্লেখযোগ্য যে উক্ত বান্ধটোৰ সৈতে প্ৰায় 2500টা পৰিয়ালৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছে। বাগানপাৰাৰ পৰা খগেন ভূঞাৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।